guys. Hello guys, welcome to my YouTube channel MD Vlogs AR. আমি এটা আগতে ভিডিও এটা দিছিলোঁ এই সুইচ গেটখনৰ ভিডিও এটা আপোনালোকক দেখুৱাইছিলোঁ। আজি আমি সেই সুইচ গেটখনতে আছোঁ আৰু সেই সুইচ গেট পেটিবলৈ ছিঙি গৈছে গাইছ। ইয়াৰ পেটিটো মানে ছিঙি গৈছে, এতিয়া লম্পেনটো কঁকালত নাথাকে আৰু মই ধৰি থাকিম মই কঁকালত ধৰি থাকিম, তই গাড়ী চলাই থাকিবি। অঁ, বেছি দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ বলক। তো আপোনালোকে বলক, আজি আমি নলবাৰীখন চাই আহোঁ বলক, নলবাৰী ৰাসখন চাই আহোঁ বলক। আৰু ফাইনেলি গোটেইকেইজনে ৰেডি আৰু বোলে আহি পালাক। এতিয়া আমি তাৰমানে পুৰা গুলি যাৱা দিম। এতিয়া নলবাৰী ৰাস পুৰা ফাইনেল নলবাৰী আৰু ডাইৰেক্ট নলবাৰী মাজত তাৰমানে কৈছোঁ আৰু গাইছ আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, নলবাৰী 12 কিলোমিটাৰ। বেছি দেৰি নালাগে, সোনকালে যাই পাম। যাওঁ বলক। নগৰাপাৰ পালোঁ আমি, নগৰাপাৰ পুলিচ থাকিব পাৰে গাইছ। আমি এখন বাইকত তিনিতে আছোঁ। যাইছোঁ তো ভাই আৰিফুল, নলবাৰীত যাই কি ফাৰ্ষ্ট কি চাবিনো তই ৰাসত? ফাৰ্ষ্ট মই মানে কি বুলি কয় মিনা বজাৰত সোমাম। তাৰপিছত আৰু মানে মন্দিৰৰ ফালে যাম, মন্দিৰত যাম আমি। মূৰ্তিবিলাক তোৰ ৰাহুল আমি ধামাকা এটা ভ্লগ হ'বলৈ গৈ আছে। তই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। হেলমেটত এনে বাইক লাগে গাইছ। অ' গাইছ তিনিটা আছোঁ এখন বাইকত, এটা হেলমেট। তাৰমানে কি এতিয়া অলপ ডেজলিং লাইট চাইট লগাইছে আৰু আন্ধাৰ আছে। তো তাৰে ভিউটো আপোনালোকক দেখি আছোঁ, চাই থাকক। তো এতিয়া মানে কি ধৰ বহুত মানুহ হৈ আহি আছে, মানুহৰ ভিৰ বেছি হৈ আহি আছে। তো আমিও এতিয়া মানুহৰ মাজত ভিৰৰ মাজত ভিডিঅ'টো বনাই আছোঁ। তো ভিডিঅ'টো চাই থাকক আৰু ৰাতিৰ ডেজলিংটো দেখাই আছোঁ। চাই বহুত জেগা ঘূৰি আহিলোঁ, আহি বহুত কিবা খালোঁ। খাই দি কিনে এতিয়া আমি এখন ঘুগনিৰ হোটেলত সোমালোঁ। তাতে অলপ ঘুগনি আৰু কণী 30 টকা প্লেট বোলে, তাতে অলপ খাওঁ, তাতে আমেজ অলপ লওঁ। লৈ কিনেতো ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত হ'ব। তো ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ